হাই ফ্ৰেণ্ডছ, আজি মই মোৰ ব্লগটো কিহেৰে আৰম্ভ কৰিছোঁ চাওক। এয়া লৈছোঁ পকৰি, এয়া চচ আৰু এয়া হৈছে কেঁচা পিঁয়াজ। পিঁয়াজটো ভালকৈ ধৰিব পৰা নাই ন, কেমেৰাত পোহৰটো অলপ ভালকৈ পৰা নাই চাগে। এয়া পিঁয়াজ দেখিছে। আৰু এই পকৰি দিয়ে আজি আপোনালোক সকলোকে মোৰ নতুন ব্লগ আৰু চেনেলটোলৈ স্বাগতম জনালোঁ। আৰু এইটো কিহৰ পকৰি আপোনালোকে ধৰিব পাৰিছেনে? এইটো হৈছে টাইটেল চাইটো গমেই পাইছে, তথাপি কৈয়ে দিয়ক। এইটো হৈছে তৰমুজৰ পকৰি। আমি বেচন, বন্ধাকবি আৰু বহুত ধৰণৰ পকৰি খাইছোঁ, কিন্তু তৰমুজৰ পকৰি মই ভাবোঁ বেছিভাগে খোৱা নাই। আৰু মই তৰমুজ কাটি থাকোঁতে পটককৈ ভাৱ এটা আহিলে আৰু মোৰ যে এনেকৈ বনাব পাৰি নেকি, ট্ৰাই কৰি চাওঁ। পটককৈ বনাই চালোঁ আৰু সঁচাকৈ খাবলৈ বহুতেই সোৱাদ লগা হৈছিলে। আৰু ইয়াৰ ৰেচিপিটো মই দিছোঁ, এই ব্লগটোতে দিছোঁ। আৰু এইটো কিন্তু মোৰ ব্লগ হয়। আজি অকল তৰমুজৰ ৰেচিপি বুলি নহয়, আৰু কিবা কিবি অলপ থাকিব, নিশ্চয় আপোনালোকৰ ভাল লাগিব। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহে গোটেইখিনি দেখিবলৈ পাব, হয়নে নাই? আৰু মোৰ চেনেলটো বাৰু ছাবস্ক্ৰাইব কৰিছেনে নাই? মোৰ পুৰণা ফ্ৰেণ্ডছখিনিক কোৱা নাই। যিজন ফ্ৰেণ্ডছ আজি মোৰ নতুনকৈ আহিছে মোৰ চেনেলটোত, তেওঁক কৈছোঁ প্লিজ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ এনেকুৱা ধৰণৰ ৰেচিপি ব্লগছ আপুনি আগতে পাই থাকিব। তেতিয়াহ'লে বলক ৰেচিপিটো চাই লওক, কিন্তু আপোনালোকেহে চাই থাকক, মইতো নাচাওঁ, আপোনালোকে চাই থাকক আৰু মই পকৰিৰ সোৱাদ লওঁ। মজাৰে বহুতে সোৱাদ লগা হৈছে, বলক চাই লওক। এয়া দেখিছে, মই তৰমুজ লৈছোঁ আৰু তৰমুজৰ ৰঙা অংশখিনি মই কাটি লৈছোঁ। আৰু এয়া দেখিছে বগা অংশটো, আৰু বগা অংশটোৰ মই বাকলিখিনি দেখুওৱা ধৰণে দেখিছে গুচাই লৈছোঁ। আৰু এই বগা অংশটো দিয়ে মই পকৰিখিনি বনাই ল'ম। আৰু এতিয়া মই এই বগা অংশটো দেখুওৱা ধৰণে মই ৰুকি লৈছোঁ। তৰমুজখিনি টুকুৰা কৰি কাটি মিক্সিতো পেষ্ট বনাই ল'ব পাৰি, কিন্তু মই ৰুকি লৈছোঁ, এনেও ধুনীয়া হয়। আৰু পেষ্ট বনাই ল'লেও বেয়া নালাগে, কিন্তু এনেও আমি বনাব পাৰোঁ। এয়া দেখিছে ধুনীয়াকৈ ৰুকা হৈ গ'ল, আৰু এটা হৈ আছে দেখিছে। আৰু এইখিনি মোৰ ৰুকি লোৱা হৈ গ'ল। আৰু গোটেইখিনি তৰমুজ মই ৰুকি লোৱা নাই, যিমানখিনি মোৰ প্ৰয়োজন মই সিমানখিনি ৰুকি লৈছোঁ, আৰু বাকীখিনি মই থৈ দিলোঁ। আৰু ইয়াতে লৈছোঁ নিমখ, হালধি, জিৰা, ধনিয়া, মিট মছলা, চিকেন মছলা, গৰম মছলা আৰু ৰেড চিলি পাউডাৰ। আৰু ইয়াতে পিঁয়াজ কাটি লৈছোঁ, নহৰু অলপমান থেতালি লৈছোঁ আৰু আদা। আৰু ইয়াতে মই এটা কেঁচা জলকীয়া কাটি লৈছোঁ, বেছিকৈ দিয়া নাই, যিহেতুকে মই জলকীয়া গুড়ি দিছোঁ সেইকাৰণে বেছিকৈ দিয়া নাই। আৰু আপোনালোকে যিমানখিনি জ্বালা নিমখ ব্যৱহাৰ কৰে সেই হিচাপে দিব। আৰু এতিয়া দেখিছে মই গোটেইখিনি মছলাৰ লগত মই তৰমুজখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু সঁচাকৈ খাবলৈ বহুতেই সোৱাদ লগা হয়। মই প্ৰথম বনাইছোঁ আৰু খাই সোৱাদ পালোঁ, তাৰ কাৰণে ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে ট্ৰাই কৰি চাব। আৰু এতিয়া মই ইয়াতে দিলোঁ বেচন। আৰু এইখিনিতে যদি আপোনালোকৰ ভাল লাগি আছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আচলতে আপোনালোকৰ লাইক, কমেণ্ট এইবিলাক পালে মোৰ বহুতে ভাল লাগে, ভিডিঅ' বনোৱাৰ ইচ্ছাটো বাঢ়ি যায়। আৰু এইখিনিতে মই দিলোঁ অলপমান ৰিফাইন তেল। আৰু গোটেইখিনি মই এতিয়া দেখুওৱা ধৰণে হাতেৰে মিলাই লৈছোঁ। হাতেৰে মিলাই ল'লে গোটেইখিনি ধুনীয়া হয় মিলাই লোৱাত, সেইকাৰণে মই হাতেদিয়ে মিলাই লৈছোঁ। এয়া দেখিছে মোৰ মিলাই লোৱা হৈ গ'ল। আৰু এইখিনি মই 15 মিনিটৰ কাৰণে এনেকৈ ৰাখি থৈছোঁ। আৰু এয়া কেৰাহীত মই ৰিফাইন তেল দি এটাকৈ
পকৰি সাইজত মই তৰমুজখিনি দি লৈছোঁ আৰু মই এবাৰতে ভালেকেইটা দি লৈছোঁ আৰু আপোনালোকে নিজৰ মতে দিব আৰু মই সাইজটো অলপমান ডাঙৰ কৰিছোঁ আৰু আপোনালোকে নিজৰ পছন্দ অনুযায়ী আকাৰখিনি দি ল'ব আৰু এয়া দেখিছে এটা ফাল মোৰ হৈ গ'ল আৰু মই আনটো ফাল হ'বৰ কাৰণে উলটাই দিছোঁ আৰু কালাৰটো ৰঙা হৈ আহিছে এটা ফাল মোৰ হৈয়ে গৈছে আৰু এই পকৰিকেইটা বনাব বেছি টাইম নালাগে পটককৈ হৈ যায় আৰু খাবলৈ কিন্তু বহুতে সোৱাদ হয় আৰু দেখিছে ধুনীয়া হৈছে আৰু এতিয়া পকৰিকেইটা মই দেখুওৱা ধৰণে নমাই লৈছোঁ আৰু বাকীকেইটা পকৰিও মই একে ধৰণেৰে বনাই লৈছোঁ আৰু এয়া মোৰ খাব পৰাকৈ তৰমুজৰ পকৰি একদম ৰেডি আপোনালোকে কমেণ্টত জনাবচোন আপোনালোকে খাই কেনে পায় বাৰু গুড মৰ্নিং ফ্ৰেণ্ডছ যোৱাকালি মোৰ আৰু ভিডিঅ' বনোৱা নহ'লগৈ ইমান গৰম পৰিছে নহয় তাকে আৰু ভিডিঅ' বনাব একদম মন নগ'লে আৰু আজি ৰাতিপুৱাই আহি গ'লোঁ আপোনালোকৰ মাজলৈ এগিলাচ কুহুমীয়া গৰম পানীৰ সৈতে আৰু এই গৰম পানীৰ বিষয়ে কোৱাৰ কোনো প্ৰয়োজন নাই সকলোৱে গমে পায় আৰু আজিকালি সকলোৱে ব্যৱহাৰো কৰি আছে আৰু যিসকলে কৰা নাই কৰিব বহুত উপকাৰ হয় কুহুমীয়া গৰম পানীত অলপমান নেমু টিপি দিলে বহুত উপকাৰ আৰু তেতিয়াহ'লে মই গৰম পানী গিলাচ খাই লওঁ আৰু বৰষুণ দিলে গৰমটো অলপমান কমে কিন্তু নিদিলে আকৌ গৰম বৰষুণ দিলেও ভয় বানপানী অহাৰ ভয় আৰু আপোনালোকৰ ফালে বানপানী আহে নে নাই জনাবচোন কমেণ্টত আৰু নিদিলেতো আৰু গমে পাইছে যিহে গৰম তেতিয়াহ'লে এতিয়া ব্ৰেকফাষ্ট বনাব লাগিলে আৰু এতিয়া মই ব্ৰেকফাষ্টত কি বনাওঁ বলকচোন চাই লওঁ আৰু এয়া দেখিছে ব্ৰেকফাষ্টৰ কাৰণে মই পাপৰখিনি ভাজি আছোঁ আৰু অলপমান মিঠাতেল দি লৈছোঁ আচলতে মই বনাম পাপৰ আৰু আলুৰ অলপ থপথপীয়া ধৰণৰ আৰু একেবাৰে চিম্পুলকৈ বনাম তাৰ কাৰণে কাটি লোৱা পিঁয়াজ জলকীয়া দি অলপমান ভাজি লৈছোঁ আৰু আলুখিনি দি অলপমান লৰাই লৈছোঁ এতিয়া মই ইয়াতে হালধি দিলোঁ আৰু সোৱাদ অনুযায়ী নিমখ দিলোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ আৰু এতিয়া মই ইয়াতে পৰিমাণ অনুযায়ী পানী দি লৈছোঁ আৰু লগতে মই ভাজি লোৱা পাপৰখিনিও দি লৈছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ আৰু পানীখিনি নিজৰ আন্দাজমতে দিলে হ'ল আৰু এতিয়া মই কুকাৰটো বন্ধ কৰি দিলোঁ আৰু লগতে মই দুটা চিটি আহিব দিলোঁ আৰু এয়া দেখিছে মোৰ পাপৰ আৰু আলুৰ থপথপীয়া আঞ্জাখন ৰেডি হ'ল আৰু এয়া ৰুটিৰ লগত মই গৰমে গৰমে খাই লৈছোঁ আৰু আপোনালোকে এনেকৈ পাপৰৰ আঞ্জা খাইছেনে যদি খোৱা নাই খাই ল'ব বহুত ভাল লাগে ব্ৰেকফাষ্ট কৰা মোৰ হৈ গ'ল আৰু এতিয়া ভাত বনাব আছে আৰু ভাত বনোৱাৰ আগতে কি কৰি লওঁ নহয় কিবা এটা বস্তু দেখুৱাই লওঁ এটা নহয় কিবা কিবি অলপমান দেখুৱাই ল'ম তাৰপিছত ভাতখিনি বনাই ল'ম আৰু এয়া দেখিছে এইটো মোৰ একদম ভালে আছে ধুনীয়াকৈ পাতখিনি শুকাই যোৱা নাই ধুনীয়াকৈ আছে কিন্তু মোৰ তিনিটা আছিলে তাৰে এইটো শুকাই গ'ল যদিওবা পাতখিনি মই পেলাই দিলোঁ কিন্তু এইখিনি আৰু ওলাব ধৰিছে পাতখিনি চাওক কিমানখিনি ওলাই বেয়া লাগে নষ্ট হ'লে আৰু এয়া দেখিছে পিঠাগুড়ি খুন্দিম মানে পিঠাগুড়ি হোৱা নাই এইখিনি খুদ হয় আচলতে আমাৰ ঘৰত বহুত খুদ হৈছে এইখিনি আৰু এনেকৈ ৰাখিলে নষ্ট হৈ যাব আৰু এইটো কিন্তু কিনা চাউলৰ খুদ নহয় এইটো আমাৰ ঘৰৰ চাউলৰে খুদ এইখিনি এনেকৈ মেলি দিয়া হৈছে এইখিনি মই পিঠাগুড়ি বনাই ল'ম নষ্ট হোৱাতকৈ তেতিয়াহ'লে এইখিনি এনেকৈ শুকাই থাকক আৰু এইখিনিতে মই দুপৰীয়াৰ ভাতখিনি বনাই লওঁ চিম্পলকৈ বনাম নাই একো বেছিকৈ খাব মন যোৱা নাই ইমান গৰম সেইকাৰণে চিম্পলকৈ বনাম আৰু তেতিয়াহ'লে বনাই লওঁ মই দুপৰীয়া ভাতখিনি আৰু এয়া দেখিছে মাটিমাহৰ দালি তিয়াই ৰাখিছোঁ আৰু গৰমৰ দিনত মাটিমাহৰ দালি খাই মই খুবেই ভাল পাওঁ আৰু এইফালে বনাই আছোঁ চজিনা ৰঙালাও আগ আৰু ডাঠা শাক মানে আৰু এয়া দেখিছে দালিখিনি মোৰ হৈ গ'ল আৰু এইফালে ভাজিখনো হৈ গ'ল লগতে
আৰু এয়া দেখিছে ভাত খোৱাৰ পিছত মই পিঠাগুড়িখিনি খুন্দি আছোঁ। আচলতে মই এতিয়াই কোনো পিঠা নবনাওঁ, আৰু এনেকৈ পিঠাগুড়িখিনি খুন্দি ধুনীয়াকৈ ভাজি থ'লে বেয়া নহয়, আমাৰ খুদখিনিও বেয়া নহয়, আৰু কিবা এটা বনাব হ'লে আমাৰ সুবিধা হয়, বনাই লোৱাত ৰেডি থাকে আৰু এয়া দেখিছে ৰ'দ দিছে অলপ অলপ, কিন্তু অলপ মেঘো আছে, কিন্তু বহুত গৰম। আপোনালোকৰ ফালে কেনেকুৱা গৰম জনাবচোন। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰিব লওঁ, কাৰণ বেছি দীঘলীয়া হ'লে আপোনালোকে আৰু বৰিং পাব, হয়নে নাই চাই। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ, আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব। আৰু পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ, আৰু সকলোৱে সুস্থ থাকক, ভালে থাকক, আৰু বাহিৰত নলাব, যিহেতু এতিয়াও আমাৰ ভাল দিনকেইটা আহি পোৱা নাই। ভাল দিনকেইটা আহি পাবলৈ হ'লে আমি ঘৰত থাকিব লাগিব, হয়নে নাই বাৰু। তেতিয়াহ'লে বাই, আৰু বেছি কৈ নাথাকোঁ, বাই, টেক কেয়াৰ।